কোনোবাই পেলাই থৈ ইয়াত গুচি গৈছে বৰতাকৰ ওচৰৰ এইটো জিৰণি চৰাটো। এতিয়া মই পুলিচক খবৰ দিছোঁ, গতিকে তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ, তেখেতসকলে কি পদক্ষেপ লয়। মানে মানুহগৰাকী হস্পিটেলত এডমিট নকৰিলে হয়তো বাচি নাথাকিব, অৱস্থা অতি সংকটজনক যেন লাগিছে। আৰু এতিয়া কিবাকিবি হস্পিটেলৰ কাগজ পত্ৰ কিবাকিবি বেগটোত আছে, মই পঢ়ি চোৱা নাই এইবিলাক। এইটো মেণ্টেল হস্পিটেলৰ এখন কাগজ, মেণ্টেল হস্পিটেলৰ কাগজ এইখন তাৰিখটো এইখন 25ৰ হয়। এয়া 25ৰ 8 যোৱাকালিৰ হয় সম্ভৱ। কোনোবাই ইয়াত পেলাই থৈ ইমান নিষ্ঠুৰতাৰ বলি কৰিছে, মানে কি ক'ম, মানৱ জাতিৰ এক শ্ৰেণী আছে তাৰমানে মমতা